নমস্কাৰ বন্ধুসকল, 2020 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ITI কৰিম বুলি ভাবি আছে। তাৰ বাবে এটা ভাল খবৰ, যিহেতু চৰকাৰী ITI-এ 2020 বৰ্ষৰ এডমিশ্যন নটিচ উলাই দিছে। তাৰ বাবে কেনেদৰে অনলাইনত আবেদন কৰিব লাগিব সকলোবোৰ আজি এইটো ভিডিঅ'ত কম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰ বাবে আপুনি আপোনাৰ মোবাইলত থকা গুগল বা ক্ৰম ব্ৰাউজাৰলৈ যাব। তাত গৈ সাৰ্চ বাৰত লিখি দিব itiassam.in বুলি। তাৰপিছত এনেদৰে খোল খাই যাব। ইয়াৰ প্ৰথম অপশ্যনটোত ক্লিক কৰিব, itiassam.nic.in ত ক্লিক কৰি দিব। তাৰপিছত এনেদৰে খোল খাই যাব। খোল খোৱাৰ পিছত আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন দেখিব। প্ৰথমতে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে এনেদৰে আপোনাৰ মাজত ফৰ্ম এখন খোল খাই যাব আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব। ইয়াত নেম সুধিছে, ফাদাৰ্ছ নেম সুধিছে আৰু মোবাইল নম্বৰ সুধিছে, ডেট অফ বাৰ্থ, জেণ্ডাৰটো বহুৱাই দিব, ৰিলেশ্যন সুধিছে, কেটেগৰী আপোনাৰ চিটি যি হয় বহাই দিব, ডিষ্ট্ৰিক্ট, পিনক'ড, লেণ্ডন আজিকালি নায়ে, সেইবাবে আপুনি মোবাইল নম্বৰটো বহাই দিব আৰু ইয়াত চিলেক্ট কৰিব দিছে, যিকোনো এটা চিলেক্ট কৰিব দিছে। ইয়াত হাউ ৱাজ আপোনাৰ ফেভাৰিট টিচাৰজনৰ নাম ইয়াত বহাব দিছে, আপুনি বহাই দিব আৰু ইয়াত পাছপোৰ্টটো হেভি হ'ব লাগিব, এটা ডাঙৰ ফলাত, এটা সৰু ফলাত আৰু এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব আৰু 1 2 3 থাকিব। যিহেতু মই নিজৰ নামটো লিখি দিছোঁ, C টো ডাঙৰ দিছোঁ, H টো সৰু, I টো সৰু ফলাত, N টো সৰু ফলাত, T টো সৰু ফলাত, U টো সৰু ফলাত। তাৰপিছত স্পেচিয়েল কেৰেক্টাৰ এটা বহাই দি 1 2 3 বহাই ইয়াত চিকিউৰিটি পিনটো বহাই দিছোঁ, তলত দিয়া TNURO2 বহাই দিছোঁ। তাৰপিছত ছাবমিটত ক্লিক কৰি দিয়ক।